যোৱাকালিও আমাৰ 28 তাৰিখতো আমি উপস্থিত আছিলোঁ। আজিৰ পৰা আমি সমাগম বিভিন্ন এই অঞ্চলৰ পৰাই ইয়াতে আহিছে, সমাগম হৈছে। খুব ভাল পাইছোঁ যে আমাৰ এই বড়োলেণ্ড নলেজ ফেষ্টিভেলৰ দ্বাৰাই অসমখন যাতে এটা জাগ্ৰত বুলি আমি অনুভৱ কৰিছোঁ। আজি কি ক'ব? আজিও এটা টপিক আছে কলেজ এডুকেশ্যনৰ ওপৰত ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী আহিব। তেওঁ আমাৰ এই অঞ্চলত যে আমাৰ এই বড়োলেণ্ড নলেজ ফেষ্টিভেলত আহিব, আমি খুবেই সুখী বুলি ক'ব পাৰোঁ যে আমি বিভিন্ন দল সংগঠন সদৌ অসম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতক আমি তাৰ বিষয়ে আমাৰ এই অঞ্চলত বিষয়ে আমি কি ধৰণে বিটিআৰ অঞ্চলত আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ তাৰ বিষয়ে আমাৰ আলোচনা হৈছে। আমি খুব ভাল পাইছোঁ যে আমি সহযোগ কৰিছোঁ।